স্বাগতম জনাইছো মোৰ অসমীয়া ইউটিউব চেনেল আসামিজ জিজ্ঞাসালৈ বন্ধুসকল অসম চৰকাৰৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনত প্ৰায় 139টা পদ ওলাইছে আৰু ইয়াৰ অৰ্হতা হৈছে মাত্ৰ অষ্টম পাছ আৰু এখন হৈছে সম্পূৰ্ণ অফিচিয়েল নোটিফিকেশ্যন আৰু ইয়াৰ লাষ্ট ডেট অৰ্থাৎ আবেদনৰ অন্তিম টাইম হৈছে 30 মাৰ্চ তাৰিখ তো বলক বন্ধুসকল নোটিফিকেশ্যনখন চাও তো বন্ধুসকল এখন হৈছে নোটিফিকেশ্যন ইয়াত লিখা আছে গভৰ্ণমেণ্ট অফ আসাম অফিচিয়েল অফ দা ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন আসাম তো এই নোটিফিকেশ্যনখন ওলাইছে যোৱা 28 ফেব্ৰুৱাৰী তাৰিখে আৰু ইয়াত কোৱা হৈছে প্ৰায় 139টা আৰু 139টাতকৈ অধিক পোষ্ট ক্লাছ 8 পাছ সকলৰ বাবে খোলা আছে আৰু তেওঁলোকৰ স্যালাৰি হৈছে এনেকুৱা ধৰণৰ 12000 ৰ পৰা 37500 ৰ ভিতৰত আৰু গ্ৰেড পে হৈছে 3900 টকা তো বন্ধুসকল চাওক পোষ্টসমূহ এনেকুৱা ধৰণৰ এক নম্বৰত আছে গ্ৰেড 4 পিয়ন ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আন ৰিজাৰ্ভ সকলৰ বাবে আছে 3টা এসটি এসসি সকলৰ বাবে ইয়াত কোনো ৰিজাৰ্ভেশন নাই এসটি প্লেনছৰ কাৰণে আছে এটা তাৰ পিছত এসটি হিলছ সকলৰ কাৰণে আছে দুটা তাৰ পিছত ওবিসি এমওবিসি সকলৰ কাৰণে আছে প্ৰায় 3টা পোষ্ট অৰ্থাৎ টোটাল পোষ্টৰ সংখ্যা হৈছে 9টা তাৰ দ্বিতীয় পোষ্টটো হৈছে গ্ৰেড 4 পিয়ন অৰ্থাৎ পিয়নৰ পোষ্ট ফিল্ড লেভেল এস্টাবলিশড আন্ডাৰ ডিইই আসাম আৰু ইয়াত যথেষ্ট সংখ্যক পোষ্ট আছে আন ৰিজাৰ্ভৰ কাৰণে আছে প্ৰায় 81টা তাৰ পিছত এসটি সকলৰ কাৰণে আছে 3টা তাৰ পিছত এসটি প্লেনছৰ কাৰণে 15টা এসটি হিলছৰ কাৰণে 15টা এমওবিসি ওবিসি সকলৰ কাৰণে 25টা পদ আৰু টোটাল হৈছে 139টা পদ তাৰ পিছত গ্ৰেড 4 নাইট চকীদাৰত আছে অকল এটা পোষ্ট তো বন্ধুসকল আপোনালোকে নোটিফিকেশ্যনখন চাই ল'ব মই ডেসক্ৰিপচনত দি দিম তো বৰ্তমান ইয়াৰ অনলাইন এপ্লাই হৈ গৈছে আৰু অনলাইন এপ্লাইনৰ কাৰণে আপোনালোকে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম ৱেবছাইটত গলে হল অৰ্থাৎ ৱেবছাইটৰ লিংকটো হৈছে www.dee.assam.gov.in আৰু এই অনলাইনৰ অন্তিম ডেট হৈছে 30 মাৰ্চ 2019 তাৰ পিছত এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাস মই কৈ দিছো অৰ্থাৎ 8 পাস তাৰ পিছত ইয়াতে কিছুমান দিয়া হৈছে কি ডকুমেন্টস লাগিব তাৰ পিছত কিছুমান ডকুমেন্টছৰ বিষয়ে কোৱা হৈছে আপোনালোকে পঢ়ি চাব পাৰিব তাৰ পিছত এস2 দিয়া আছে আপোনালোকৰ 18 ৰ পৰা 46 বছৰৰ ভিতৰত জেনাৰেল কেটেগৰীৰ কাৰণে আৰু ওবিসি আৰু এমওবিসি সকলৰ কাৰণে 47 ইয়াৰ্স আৰু এসটি এসসি সকলৰ কাৰণে 49 ইয়াৰ্স গতিকে বন্ধুসকল যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ